নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেল মিষ্টাৰ ৰিফলে আপোনালোককে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ মানে আমাৰ ঘৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত মই পথাৰত আহিছোঁ। আৰু এতিয়া পথাৰলৈ যাবলৈ ভাবিছোঁ। আৰু মানে এইকেইদিন বহুত পানী হৈছে, দেখি পাইছে আপোনালোকে, মানে বহুত বেছি মানে এইকেইদিন বৰষুণ দি আছে আৰু মানে পাহাৰৰ পৰা পানী পূৰা আহি আছে। আৰু সেইকাৰণে আজি পথাৰলৈ আহিলোঁ। অকণমান কাম এটা আছে মানে পথাৰত, যিহেতু আমাৰ মানে গোটেই পানীত মানে ধানবিলাক চব মানে পানীৰ তলত সোমাই আছে। যিহেতু মানে আমাৰ মানে গোটেই মানে বানপানী হোৱাৰ ফলত মানে আমাৰ খেতি বাতি গোটেই নষ্ট হৈ আছে। সেইকাৰণে আজি চাব যাবলৈ ভাবিলোঁ। লগতে আপোনালোকক দেখাম। তো ভিডিঅ'লৈকে চাই থাকক ধুনীয়াকৈ, স্কিপ নকৰাকৈ। মানে চাওক, দেখি পাইছে আপোনালোকে, পূৰা পানী দেখি পাইছে আপোনালোকে। মানে এইকেইদিন পূৰা বৰষুণ গমে পাইছে আপোনালোকে। মানে জেগাই আপোনালোকে দেখি পাইছে কিমান মানে নষ্ট হৈছে, ক্ষতিগ্ৰস্ত হৈছে, দেখি পাইছে আপোনালোকে। সেইকাৰণে আমাৰ ইয়াতো মানে অকণমান ধানবিলাক দেখি পাইছে পথাৰত গোটেই পানী। সেইকাৰণে গোটেই মানে বানপানীৰ ফলত মানে খেতি বাতিবিলাক গোটেই নষ্ট হৈ আছে। সেইকাৰণে আমি যাওঁ বুলি ভাবিলোঁ আজি পথাৰত, আৰু দেখাম আপোনালোকক। তো গাইছ, মানে এতিয়া ধুনীয়াকৈ মানে ইয়াৰ পৰা নাও এখন লৈ যাম, আৰু ইয়াৰ পৰা নিনো ইফালে দেখি পাইছে, ইয়াৰ পৰা এখন নাও লৈ যাম, এইখন লৈ যাম। আৰু এইবিলাক বেলেগৰ নাও হয়, লোকৰ নাও হয়। আৰু ইয়াৰ পৰা এখন নাও লৈ যাম, আৰু পথাৰত গৈ মানে কি কৰিম, কি নকৰিম। তো ভিডিঅ'লৈকে চাই থাকক আৰু দেই, মজাকৈ। আৰু যোনে আমাৰ চেনেল নতুনকৈ আছে প্লিজ চেনেলটো লাইক এটা দিব, আৰু মোৰ মতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এইখন নাও লৈ যাব লাগিব আমি। তো দেখি পাইছে, যিয়ে নহওক ভালকৈ গৈ পালেই হ'ল, আৰু পানী চানী নোলালেই হ'ল নাওখন। এতিয়া বৰষুণ দিছে, মানে বৰষুণ দিব পাৰে, তো সেইকাৰণে ছাতিখন লৈ লৈছোঁ, আৰু লগতে ভাইটিজনক লৈছোঁ নাও চলাবৰ কাৰণে। লগতে কেমেৰা ধৰিব লাগিব নহয় মই, সেইকাৰণে ভাইটিজনক লগত লৈছোঁ। এতিয়া বলক গৈ থাকোঁ তেনেহ'লে। এতিয়া পথাৰলৈকে যাওঁ, মেইন পথাৰলৈকে, য'ত মই কাম কৰি আছিলোঁ, আমাৰ খেতি পথাৰখন। আপোনালোকক মানে বানপানীত কি অৱস্থা হৈ আছে, কি হৈ আছে, তো সকলোখিনি দেখাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে। এইবিলাক দেখি পাইছে আপোনালোকে, বহুত দূৰ যাব লাগিব এইফালে। এতিয়া যাম, আৰু লগতে দেখাম আপোনালোকক। তো ভিডিঅ'লৈকে চাই থাকক তেনেকৈ, স্কিপ নকৰাকৈ। আৰু এই ভিডিঅ'ৰ জৰিয়তে মানে মই কোনো সাংবাদিক হৈ অহা নাই, কোনো মানে নিউজ লাইভৰ কোনো মানে কিবা হৈ অহা নাই। সেইকাৰণে যাতে কোনো কাপেটি নলয়, আৰু জাষ্ট আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনালোঁ। আৰু এতিয়া পথাৰলৈ গৈ থাকোঁ। তো বলক, ইফালে আছে পথাৰখন, মানে সিফালে যাব লাগিব আমি, অকণমান দূৰ আছে বাৰু। তো যাব লাগিব, আৰু লগতে দেখাম আপোনালোকক। মানে মোৰ ঘৰত মানে খুব বেছি গালি থাকে পথাৰত, মানে কি হৈছে কি হোৱা নাই। তো এবাৰো নোযোৱা, কি হৈছে আমাৰ খেতি বাতিবিলাক মানে পূৰা গালি থাকে মাহঁতে। সেইকাৰণে ওলালোঁ, আৰু দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। যিহেতু বানপানী হৈছে, বানপানীত অকণমান নাও চলাবৰ কাৰণে ভাল লাগে, সেইকাৰণে ওলালোঁ। আৰু ইফালে এখন গাঁও আছে, দেখি পাইছে আপোনালোকে। এইখন গাঁৱৰ নাম হৈছে মৌলান গাঁও। তো দেখি পাইছে আপোনালোকে, চাওক, দেখাই দিম বাৰু আপোনালোকক, চাওক। এতিয়া ধুনীয়াকৈ গৈ আছোঁ আমি ইফালে, আৰু যাব লাগিব, বহুত দূৰ আছে যাবৰ কাৰণে। ইমান দূৰ নাই যেনিবা, হ'লেও ইফালে গছ গছনি দেখি পাইছে আপোনালোকে ইফালে। তো তাত আছে, আৰু তালৈকে গৈ থাকোঁ এতিয়া। তো বলক। আৰু এইফালে দেখি পাইছে আপোনালোকে, চাওক, এইফালে আকৌ দেখি পাইছে, এইফালে মানে গোটেই ৰঙা দেখি পাইছে, গোটেই মানে ধানেই হয় নে কি হয় নে, ওচৰলৈকে গৈ চাওঁ বাৰু। তো ওচৰলৈকে গৈ মানে দূৰৰ পৰা ভালদৰে চিনিব নোৱাৰি, তো সেইকাৰণে ওচৰলৈকে গৈ চাওঁ বুলি ভাবিলোঁ। আৰু ভাইটিজনক নাওখন ওচৰলৈকে লৈ যাব দিছোঁ। এতিয়া বলক। তো গাইজ, দেখি পাইছে আপোনালোকে, চাওক না, গোটেই ধানখিনি চাওক, মানে পানী মানে আৰু অকণমান বেছিকৈ হ'লে মানে গোটেই ডুবি যাওঁ হৈ আছে। চাওক ধানবোৰ, চাওক কি অৱস্থা হৈ আছে, চাওক না। এতিয়া পানীখিনি মানে শুকালেহে কাটিব পাৰিব, কিন্তু পানীখিনি শুকোৱাও নাই। ধানখিনি চাওক এতিয়া এনেকৈ হৈ আছে। এতিয়া যদি পানীখিনি এনেকৈ থাকে, ধানবিলাক কিমান নষ্ট হৈ যাব চাওকচোন। ইমানবোৰ ধান চাওক না আপোনালোকে, ইমানবোৰ ধান। এইখিনি আমাৰ নহয় বাৰু, কিন্তু হ'লেও বেয়া লাগে দেখি পাই কিনি, কাৰণ ইমান কষ্টকৈ মানে খেতি বাতি কৰা হয়, ইমান টকা দি মেলি মানে ট্ৰেক্টৰৰ পৰা হাল মাৰা হয়, কি কৰা হয়। তো চাওক, ইমান যদি কষ্ট কৰি মেলি মানে এনেকৈ ধানবিলাক যদি নষ্ট হৈ যায়, কিমান বেয়া লাগিব চাওকচোন, কিমান বেয়া লগা, দুখ লগা কথা তাৰমানে। চাওক, এতিয়া মানে বাৰিষা বতৰ, কি কৰি উপায় নাই। আৰু এতিয়া ধুনীয়াকৈ বহি লৈছোঁ ইয়াতে যেনিবা, আৰু ভাইটিয়ে নাও চলাই আছে ইফালে। এতিয়া মেইন ইফালে যাব লাগিব, অকণমান দূৰ আছে, আৰু বেছি দূৰ নাই আৰু যেনিবা, ওচৰতে পাম। আৰু বেছি কষ্ট কৰি মানে যদি সেই কষ্টৰ ফল যদি নাপায়, মানে চাওক, মানে ভাবি চাওকচোন, মানে কিমান বেছি দুখ লগা কথা। তো যিয়ে নহওক, আৰু আপোনালোকে যাতে মই সাংবাদিক হৈ অহা নাই, আৰু কোনো মানে নিউজৰ কোনো কিবা কিবি হৈ অহা নাই তেনেকৈ, প্লিজ কোনো যাতে বেয়া মানে কোনো যাতে কাৰপাতি নলয়। ইখন দেখি পাইছে আপোনালোকে, সেইখন ৰাস্তা হয়, দেখি পাইছে আপোনালোকে। চাওক, ইফালে ইখন গাঁৱত যোৱা ৰাস্তা হয়, আৰু ইফালে আমি যাবলৈ ভাবিলোঁ। পাৰিম নে নোৱাৰিম জানো, পূৰা ধাৰ, মানে চাওক না, পূৰা ধাৰ হৈ আছে। পাৰিবি নাই মুন্না? পাৰিবা ন? অকণমান নামি দিব লাগিব নেকি? ইফালে
বা আমাৰ ড্ৰাইভাৰ কিন্তু হেভি ড্ৰাইভাৰ দেই চাওক এবাৰ দেখাই দিছোঁ আপোনালোকক ড্ৰাইভাৰ হেভি ড্ৰাইভাৰ এতিয়া আগলৈকে আগবাঢ়ি থাকোঁ আৰু এতিয়া তো গাছ মানে এতিয়া ফাইনেলি আহি পালোঁ আমাৰ খেতিখিনিত তো ফাইনেলি আহি পালোঁ এতিয়া তো দেখিব অকণ ভাল লাগিছে যিহেতু মানে ইমানখিনি তলত সোমোৱা নাই বাৰু বহুতেই সোমাইছে এই তলত মানে বহুতখিনি তলত মানে পানী তলত ডুবি আছে কিন্তু ইমানখিনি তেনেকৈ নাই হোৱা বাৰু অকণমান ওপৰতে উঠি আছে মানিছিলোঁ পানীত মানে তলত পূৰা পানী তলত ডুব খাই আছে নেকি ভাবিছিলোঁ হ'লেও বেয়া লাগে দেচোন মানে ইমানখিনি কষ্ট কৰাৰ পাছত যদি এনেকুৱা হয় বেয়া লাগে সেইকাৰণে চাওকচোন মানে কম পৰিমাণে ওপৰত ওলাই আছে ধানবিলাক আৰু মানে বেছিভাগে গোটেই পানীৰ তলত সোমাই আছে দেখি পাইছে আপোনালোকে চাওকচোন ইমানখিনি মানে কষ্ট কৰাৰ পাছত যদি এনেকুৱা হয় বেয়া লাগে দেচোন তো এতিয়া ঘৰলৈ যাব লাগিব লাহেকৈ কাৰণ বৰষুণ পৰিলে আকৌ বেয়া হ'ব যে তো অকণমান মানে ওপৰত উঠি দেখা দিছোঁ মই চাওক দেখি পাইছে আপোনালোকে মানে এইবিলাক চাওক না গোটেই পানীৰ তলত সোমাই আছে দেখি পাইছে আপোনালোকে মানে কাষৰবিলাক যিহেতু ওখ সেইকাৰণে মানে ওপৰত উঠি আছে আৰু মাজৰখিনি মানে চাপৰ যে সেইকাৰণে গোটেই পানীৰ তলত মানে সোমাই আছে দেখি পাইছে আপোনালোকে গোটেই পানীৰ তলত মানে চব দেখি পাইছে আপোনালোকে চাওক না তো এবাৰ ভালদৰে দেখাই দিছোঁ আপোনালোকক খেতি পথাৰখিনি চাওক দেখি পাইছে আপোনালোকে আৰু ইফালে আছে ভাইটি তো একদম পূৰা বহি আছে আৰু তো দেখাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিল মানে কমেণ্ট কৰি জনাবচোন মানে যি হ'লেও যি কি হওক নহওক আপোনালোকে কমেণ্ট কৰি জনাব আৰু মানে দেখি পাই কেনেকুৱা লাগিছে প্লিজ লাইক ডাউন কৰি দিব কাৰণ বহুত মানে ৰিস্ক হয় আৰু গৈ পাইছে মানে যদি কেনেবাকৈ যদি মোৰ মোবাইলটো যদি কেনেবাকৈ পৰি যায় ভাবি চাওক কিমান লছ হৈ যাব মোৰ সেইকাৰণে ইমান কষ্টকৈ মানে বনাইছোঁ সেইকাৰণে বাই চান্স যদি মোবাইলটো পানীত পৰি যায় মানে বহুত দিনৰ কষ্টৰ ফল এনেই গুচি যাব সেইকাৰণে প্লিজ মৰমতে লাইক ডাউন কৰি দিব কাৰণ ৰিস্ক হৈছে যিহেতু সেইকাৰণে মানে বহুত মানে বেয়া লাগি গ'ল আৰু আহি কিনি মানে পথাৰত মানে এনেকুৱা বুলি ভবা নাছিলোঁ তো আহি কিনি বেয়া লাগি গ'ল এতিয়া ধুনীয়াকৈ তাৰ পৰা গুচি আহিলোঁ আৰু যিমানখিনি পাৰে সিমানখিনি দেখাই দিলোঁ আপোনালোকক এতিয়া বৰষুণ পৰিব ধৰিছে সেইকাৰণে এতিয়া ঘৰলৈ যাব লাগিব কাৰণ বৰষুণ পৰিলে আকৌ কথাটো বেয়া হৈ যাব যে ছাতি এখনেই আনিছোঁ আকৌ নাও চলাব লাগিব এতিয়া সেইকাৰণে যাব লাগিব ঘৰলৈ এতিয়া গৈ থাকোঁ তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰমতে লাইক টাইম দি দিব সকলোৱে এতিয়া ঘৰলৈ যাওঁ